পলা পলা জল্দি জল্দি পলা এই ভাগ্য পৰীক্ষাখন আৰম্ভ হ'ব এতিয়া লটাৰী খেলখন 3টা টিকেট লৈ থৈছোঁ কিবা এটা পালেই হয় আৰু দেই মই যে ভেন্টি বেগটোৱে আৰু শিলযোৰে পালে হয় আৰু দেই বৰ ধুনীয়া ভেন্টি বেগ এটা আনিছে পাই সেইদিনাখন দেখিছোঁ নহয় লটাৰী খেলত সেই বোলে বজাৰ কৰিবলৈ যাওঁ তাত বজাৰ কৰি থাকোঁতে দেখিছিলোঁ সেই ভেন্টি বেগ এটা সেই শিল এযোৰ একেলগে আছে সেই কোন নম্বৰ প্ৰাইজটো জানো পাই সেইটো পালে হয় আৰু ই হাঁহ এটাও আছে হাঁহটো পালে ভাল হ'ব গম পাইছা নে মা ঠিকছে খাব পাৰিম আকৌ ডিম দুপেলাটো আছে সেইটো ভিতৰত কোনোবা এটা পালে হয় আৰু আমাৰ তীখৰ যে বৰ লোভীয়া হলি আৰু খাবলৈ নোপোৱা নিচিনাকৈ সদায় বাপে আনিয়ে থাকে মাছে মাংসই হ'লেও একেবাৰে লটাৰী খেলত হাঁহটোহে লাগে একদম মই আকৌ বেলেগ এটাহে ভাবি আছোঁ বৰ ধুনীয়া কম্বল এখন আনিছে কেনেকুৱা লাভ হ'ব সেইখন পাবলৈ হ'লে 10 টকীয়া টিকেটহে আৰু একদম নুমালো সেই কম্বল এখন আনিছে সেইখন পালে হয় আৰু Sogara tara, ore chabila tara, ore rangila tara, rang deve jure bari baat re. Sogara tara, ore chabila tara, ore rangila tara. Se, মানুহবোৰ ইমান পৰ ওলোৱাহি নাই যে লটাৰী খেলখন আৰম্ভ কৰিব লাগে বহুত দেৰি কৰিব নেকি আকৌ নকয় হৰমোহন কাই ৰ'ব মই অকণমান আগবাঢ়ি চাই আহোঁগৈ ৰ'ব যাচোন যা সোনকালে গোট খাবলৈ ক এইবোৰ দায়িত্ব চায়িত্ব থাকিলে বৰ দিগদাৰ হয় দেই ৰ'ব এতিয়া মানুহ গোট খুৱাই আছোঁ তহঁতি আহিলি বহ মই বোলো আকৌ মানুহবোৰ গোট নাখাবই নেকি আকৌ আমি প্ৰথমতে আহিম বুলি ভাবি আছিলোঁ নহয় 5টা বজাতে তাৰপৰা সেই চাহ তাহ খাই আহোঁতে দেৰি হৈ গ'ল আকৌ এই গোট খাব আৰু এতিয়া সেই ভগৱান হাঁহটো পালে হয় আৰু ঠিকছে খাম তীখৰ আহিলি বহ বহি দে মই বহিয়ে দিলোঁ আৰু এতিয়া বহক চিঠি খেল আৰম্ভ হয় নেকি হৰমোহন কাই এইটো গেলা গাল খাইছে ইমান গোন্ধাইছে বাইদেউ বহিছা ঐ নিপেন যা ইটো চাইডে বগে যা আয়ো বটি ঐ চাবি তই সেই লটাৰী খেলখনলৈ কেলে পানীত নুনি খাই আহিছ হয় হা নিপেন এনেকৈ হ'লে কথা নহয় দেই এইবোৰ চাইডহে বহি থাকে যা পাতলিও পালেহি বহ সেই চৰ ভেন্টি বেগটো পালে হয় আৰু লগতে ওখ জোতা এযোৰ আছে হৰমোহন কাই খেলখন আৰম্ভ কৰি দিয়ক বাকীবোৰ লাহে লাহে আহি থাকিব হ'ব তেতিয়াহ'লে খেলখন আৰম্ভ কৰিছোঁ দেই শ্ৰদ্ধাৰ নাট্যপ্ৰেমীৰে সেই ভুল হৈছে থিয়েটাৰত কথাবোৰ কৈ মানে পটককৈ সেইটোহে আহি যায় আৰু একো নাই দিয়ক হৰমোহন কাই হৈ যায় কেতিয়াবা শ্ৰদ্ধাৰ ৰাইজ আজি আমি সমবেত হৈছোঁ ইয়াতে আমাৰ তিনিআলিটোত এখন ভাগ্য পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আপোনালোকে সকলোৱে 10 টকাকৈ দি পেলাই এইখন সভা অনুষ্ঠিত কৰিবলৈ সহায় কৰিলে আপোনালোকৰ সকলোৰে পইচা পাতি গোটাই বস্তুখিনি কিনা হৈ গ'ল এতিয়া মই ইয়াতে কি প্ৰাইজ আছে কৈ দিওঁ দেৰি নকৰি পেলানি আপোনালোকে ভালকৈ শুনি ল'ব প্ৰথম পুৰস্কাৰটো হৈছে এখন কম্বলখন হৈছে 1 নম্বৰ পুৰস্কাৰ দ্বিতীয় পুৰস্কাৰটো হৈছে এটা ভেন্টি বেগ লগতে আছে এযোৰ শিল তৃতীয় পুৰস্কাৰটো হৈছে এটি পাতিহাঁহ চতুৰ্থ উপহাৰটি হৈছে 2 প্লেট ডিম তাৰপিছতে পঞ্চমতে আছে আমাৰ এটেকালি দৈ মহৰ দৈ ষষ্ঠতে আছে এপেটি ডাঙৰ চাৰ্ফৰ পেকেট আৰু একেবাৰে শেষৰ পুৰস্কাৰটো হৈছে এপেটি ফুলজাই কাৰণ আমাৰ দেৱালী হৈ গৈছে কালি সেইকাৰণে আমি
ফুলজাই পেকেটটো ৰাখিছোঁ ভুল হৈছে এই পুৰস্কাৰবোৰ দিয়াটো ভুল হৈছে মোহনকা হা হাঁহটোহে প্ৰথম পুৰস্কাৰ হ'ব লাগিছিলে নিপেন তই মনে মনে থাক দেই নহ'লে চুচৰাই নি পেলাই ঘৰত থৈ গুচি আহিমগে আকৌ নিপেন আৰে পানীদুনি খাই কিহৰ বলকিবলৈ আহিছ ধৈৰ্য ধৰ কিহৰ ধৈৰ্যখন ধৰিব লাগে হয়নে মই যদি আজি কম্বলখন নাপাওঁ কিন্তু কথা বেয়া হৈ যাব আকৌ এই তেজখাটোক কোনোবা এটা কাটুব দি পেলাই ঘৰত থৈ গৈছে যা হয় ভৰি চৰি পাক খাই গৈছে একদম ক'বই নোৱাৰে নিপেন তই ঘৰলৈ যাগে যা নাযাওঁ মই কিহৰ কাৰণে ঘৰলৈ যামগে হ'ব নাযাওঁ যদি মনে মনে বহি থাক হ'ব মোহনকা আৰম্ভ কৰক কিখৰ উঠিয়া আহি পেলানি এপাৰ টিকেট এটা উঠাবি তই আৰু সৰু ল'ৰা ছোৱালী তই উঠাম আৰু এনেকেই পুৰস্কাৰবিলাক বিতৰণ কৰি দিম আৰু ইতিমধ্যে মোৰ হাতত ৰিজাল্টসমূহ আহি পাইছে কোনে কি পাইছে প্ৰথম পুৰস্কাৰ লাভ কৰিছে সইকীয়া দাই দেই কম্বল এখন আই ঈশ্বৰ ভগৱানে মোৰ কথাটো শুনিলেও হ'বলৈ আহিছে এইবোৰ গেজু হৈছে নহ'ব চব সেইখন মোক দে চাওঁ আজি ইয়াক ঘুচিয়াই তাত ভাঙিয়ে পঠিয়াওঁ হ'ব নেলাগিবি খেলখন এইখিনিতে স্থগিত কৰি দিওঁ নেকি নাই ইয়াক আজি দিবই লাগিব হ'ব নেলাগিবি বৰ ডাঙৰ কথা হ'ব বন্ধুসকল আমাৰ খেলখন এইখিনিতে স্থগিত কৰি দিওঁ আৰু এইবোৰ বৰ হুলস্থুল হৈছে ভিডিঅ'টো চাই যদিহে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব গোটেই খেলখন নষ্ট কৰি দিলে দেই